আজি ইংৰাজী 1 আগষ্ট তাৰিখ শনিবাৰে HM গ্ৰীণ ভেলী একাডেমীত এক গৌৰৱৰ ক্ষণৰ সাক্ষী হৈ পৰে। যোৱা 18 জুলাই তাৰিখে অনুষ্ঠিত হোৱা নগাঁও ডিষ্ট্ৰিক্ট ইণ্টাৰ স্কুল ভলীবল টুৰ্ণামেণ্টত এই বিদ্যালয়ৰ গাৰ্লছ ভলীবল দলে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। সেই সাফল্যক সন্মান জনাই আজি বিদ্যালয়ত খেলুৱৈসকলৰ বাবে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে নগাঁও নুৰুল আমিন ষ্টেডিয়ামৰ ভলীবল সম্পাদক শ্ৰী প্ৰশান্ত দাস, নুৰুল আমিন ষ্টেডিয়ামৰ ভলীবল প্ৰশিক্ষক শ্ৰীমতী কান্তা চাহানী, ধিংগাঁও ভলীবল প্ৰশিক্ষক চৈয়দ জামান খান, লগতে উপস্থিত থাকে গেৰুৱাটী হাইস্কুলৰ ফিজিকেল ইনষ্ট্ৰাক্টৰ মুস্তাফিজুৰ ৰহমান। তাৰ উপৰি স্থানীয় গণ্যমান্য ব্যক্তি, খেলুৱৈসকলৰ অভিভাৱক অভিভাৱিকা আৰু বিদ্যালয়ৰ পৰিয়ালৰ সকলো সদস্যই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। আজি যিটো টিম আমাৰ গৌৰৱেৰে বহি আছে, তোমালোকক কৈছোঁ এইটো তোমাৰ প্ৰাথমিক পৰ্যায়। আজি ডিষ্ট্ৰিক্ট খেলিছা, মই আশা ৰাখিছোঁ তোমালোকে ষ্টেট খেলা। তাৰপিছত তোমালোকৰ মাজৰ পৰা কোনোবা নেশ্যনেল খেলিব, কোনোবা ইণ্টাৰনেশ্যনেল খেলিব, আমি সেই আশা ৰাখোঁ, আমি আশা কৰি আছোঁ তোমালোকক। আৰু ছোৱালীৰ খেলবিলাকত হয়তো কম্পিটিটৰ্ছ কম থাকে, সফল হোৱাৰ চান্স বেছি থাকে। য'ত কম্পিটিটৰ্ছ কম, সেই খেলবিলাকত সফলতাৰ পাৰ্চেণ্টেজ বেছি। গতিকে ছোৱালীসকলক কৈছোঁ, তোমালোক আগুৱাই আহা, তোমালোক খেলা ধূলা কৰা, খেলা ধূলাৰ জৰিয়তে তোমালোক আগুৱাই যোৱা। হিমা দাস হয়তো হায়াৰ ছেকেণ্ডেৰী পাছ, তাই আজি চাকৰি কৰি আছে PSP, APSC লেভেলৰ চাকৰি পাইছে, হায়াৰ ছেকেণ্ডেৰী পাছ। কিয় পাইছে? তাই ইণ্টাৰনেশ্যনেল খেলে। আমাৰ ভাৰত চৰকাৰে এটা হেৰি বনাই দিছে, যোনে নেশ্যনেল খেলে, নেশ্যনেল খেলত মেডেল পায়, তাক সেই খেলুৱৈসকলৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি হয়তো বাধ্যতামূলক কৰি দিছে, পাবলৈ। সেই তেনেকৈ যদি কোনোবা ইণ্টাৰনেশ্যনেল খেলে, কোনোবা অলিম্পিক খেলিলে, এছিয়ান গেম খেলিলে, কমনৱেলথ গেম খেলিলে, সেই খেলত যদি ইণ্টাৰনেশ্যনেল খেলত যদি গ'ল্ড মেডেল পায়, ব্ৰঞ্জ পায়, চিলভাৰ পায়, যি মেডেলেই পায়, সেইজন খেলুৱৈ PSP লেভেলৰ চাকৰি। সম্বৰ্ধনা অনুষ্ঠানৰ লগতে এক মনোমোহা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। উক্ত সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়খনৰ ৫ম শ্ৰেণীৰ ছাত্ৰ তানবীৰ আলমে গীত পৰিৱেশন কৰে। আৰু ৩য় শ্ৰেণীৰ ছাত্ৰী নাছিমা আক্তাৰাই নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি অধিক মনোমুগ্ধকৰ কৰি তোলে। HM গ্ৰীণ ভেলী একাডেমীৰ এই কৃতিত্ব বিদ্যালয়খনৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন অনুপ্ৰেৰণা যোগাইছে বুলি উপস্থিত সকলোৱে মত প্ৰকাশ কৰে। আজিৰ এই সভাত এটা সিদ্ধান্ত লোৱা হয় যে যিসকল ছাত্ৰ ছাত্ৰী জিলা পৰ্যায়ৰ যিকোনো খেলৰ চাৰ্টিফিকেট থাকে, তেন্তে সেই ছাত্ৰ ছাত্ৰীসকলৰ মাচুল 50% ৰেহাই দিয়া হ'ব, আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ ৰাজ্যিক পৰ্যায়ৰ চাৰ্টিফিকেট থাকে, সেই ছাত্ৰ ছাত্ৰীসকলক 100% ৰেহাই দিয়া হ'ব।